নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি এটা নতুন হেলদি ৰেচিপি লৈ আহিছোঁ। কাবুলী বুট, মটৰ আৰু ৰাজমাহ ৰাতি মই তিয়াই থৈছিলোঁ। তাৰপিছত সিজাই ল'লোঁ প্ৰেছাৰ কুকাৰত অকণমান হালধি আৰু নিমখ দি। তাৰপিছত মিহিকৈ আপোনাৰ পিঁয়াজ কাটি লৈছোঁ, ধনিয়া পাতো থৈছোঁ অলপমান কাটি পেলাই, আৰু নহৰু মই পিচি থৈছোঁ 4 ফুটামান। তাৰপিছত আৰু সিজাওঁতে মই কি হ'ল মানে বুটখিনি তেতিয়া সেই বিলাহী দুটাও সিজাই দিছিলোঁ দেই। তাৰে মই পিউৰি তৈয়াৰ কৰিলোঁ। সেই পিউৰিতে মই মছলা ৰেডি কৰিছোঁ। হালধি, ধনিয়া, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ কমকৈ দিলে ভাল আৰু দেই, মানে বৰ ক'লা হৈ যায়গৈ নহ'লে। তাৰপিছত পিঁয়াজখিনি মই ভাজি লৈছোঁ, নহৰুখিনি ভাজি ল'লোঁ। অকণমান ৰঙচুৱা হওঁতে সেই মছলাখিনি মই তাত দিছোঁ। অকণমান পানী মিলাই পেলাই মানে ফ্ৰাই হ'বলৈ দিছোঁ দেই সেইখিনি ভালকৈ। আহা, গোন্ধ এটা ইমান ধুনীয়া ওলাইছে নহয় ফ্ৰাই হোৱা। খাবলৈ মন গৈছে দেই। তাৰপিছত এয়া মই সেই যে সিজাই থৈছিলোঁ বুটখিনি গোটেইখিনি ইয়াত মিলাই দিলোঁ অকণমান পানী দি পেলাই। তাৰপিছত সেইখিনি অকণমান উতলিবলৈ দিছোঁ, কাৰণ অকণ পনীয়া হ'লেহে ভাল লাগে নহয় জানো, মানে জুলীয়া তৰকাৰীৰ সোৱাদেই বেলেগ। ধনিয়াৰে মই গাৰ্নিছ কৰিলোঁ। কেনে লাগিছে লাইক এটা কৰি দিব ভাল লাগিলে।